ড্ৰাগছ সৰহকৈ লৈছে ৰ'ব হয় যোৱাকালি এজন আমি ড্ৰাগছ পেডলাৰ ধৰা হৈছে তেখেতৰ নাম হৈছে হানিফ আলী বয়স 24 বছৰ বাপেকৰ নাম মিৰাজুল ইছলাম চামগুৰিত ঘৰ তেখেতৰ আমি বহুত দিনৰ পৰা এটা চিক্ৰেট ইনফৰমেশ্যন পাই আছিলোঁ যে তেওঁলোকে এই আপোনাৰ ঢিঙৰ পৰা ড্ৰাগছ আনি মেলি চামগুৰি ফালে লৈ গৈ তাতে বিক্ৰী কৰে তো সেই অনুযায়ী আমি তেওঁলোকক মানে ফ'ল' কৰিবৰ কাৰণে আমি চোৰাংচোৱা নিয়োগ কৰিছিলোঁ তো যোৱাকালি নিশা তেওঁলোকে ঢিং ছাইডৰ পৰা চামগুৰি ফালে ড্ৰাগছ ক্ৰয় কৰি লৈ যোৱা টাইমত আমি তেওঁলোকক হাতেল ধৰিবৰ কাৰণে কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হৈছোঁ কিমান পৰিমাণ এক বক্স দামটো হেৰইন ছাছপেক্টেড হেৰইন কিমান দামৰ হ'ব এইটো এৰাউণ্ড এপ্ৰক্সিমেট আপোনাৰ 35,000 মান হ'ব